দিনবোৰ চকুৰ পচাৰতে বৰ সোনকালেই পাৰ হৈ গুচি গ'ল। আকৌ এটা বৰ্ষক আদৰিবলৈ আমিও সাজু হ'লোঁ। চকুৰ পচাৰতে দিনবোৰ যেন ইমান সোনকালেই গুচি গৈছে, কিন্তু কি কৰিব, উপায়তো নাই। এনেদৰে পুৰণিক পাহৰি নতুনক আদৰিবতো লাগিবই, যিহেতু বৰ্ষচক্ৰৰ বা এটা ঋতুৰ পৰিৱৰ্তন। তেনেদৰে দিনবোৰ গৈ থাকিব আৰু আগলৈও তেনেকৈয়ে চলি থাকিব। গতিকেলৈ আমিও ভাবিলোঁ ৰাতিপুৱাই আপোনালোকক নতুন বৰ্ষক আদৰাৰ লগতে কিদৰে আমিনো দিনটো পাৰ কৰোঁ বা বৰ্ষচক্ৰৰ গোটেই কালটো সকলোৰে বাবে ভাল হওক, সেইবাবে আমিও ওলাই আহিছোঁ বৰ্তমান মন্দিৰলৈ বুলি। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। বছৰটোৰ প্ৰতিটো দিন যেন আপোনালোকৰ কুশলে পাৰ হয় তাৰেই কামনা কৰিছোঁ। সপোনবোৰ পূৰ্ণৰ দিশে যেন আগবাঢ়ি যায়, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মৰম চেনেহবোৰ অটুট ৰাখি অজস্ৰ ভালপোৱাৰে বান্ধ খাই থাকক আপোনালোকৰ সম্পৰ্কবোৰ। আৰু যিবোৰ হৈ গৈছে বা ঘটি গৈছে, পুৰণি যিবোৰ কথা, সেইবোৰ আওৰাই নাথাকি নতুনৰ সন্ধানত নিজকে এখোজ আগুৱাই দিয়ক আৰু বেয়াবোৰ মনৰ পৰা আঁতৰাই নিজকে আকৌ নতুনকৈ পৰিকল্পনা কৰক। সৎ সাহসী আৰু বিশ্বাসৰ যোগ্য এজন গৰাকী হওক, যাতে নিজৰ লগতে সুখবোৰ আৰু জীৱনটো যেন নিজৰ লগতে আন দহজনৰো জীৱনটো যেন আপুনি উজ্জ্বল কৰিব পাৰে। সেয়েহে ময়ো আপোনালোকৰ ভালৰ বাবেই আৰু লগতে মোৰ ঘৰখন বা মোৰ আত্মীয় স্বজন যিসকল আছে সেইসকলৰ ভাল হোৱাৰ কাৰণে আজি ভাবিলোঁ ভগৱানৰ চৰণত সেৱা এভাগকে আগবঢ়াওঁ। সেয়া ভাবি মনতে ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। যেতিয়াই যি সুবিধা পাওঁ মুঠতে ওলাই আহিবলৈ মন যায় আৰু মই সময়বোৰ তেনেকৈ ঘৰতে বহি পাৰ কৰি নিদিওঁ, অকণমান ওলাই আহিবলৈও চেষ্টা কৰোঁ। তেনেদৰে আজি ভাবিলোঁ যে ৰাতিপুৱাই গোটেই বছৰটোৰ যিহেতু কালচক্ৰ, সেয়েহে প্ৰথম দিনটোতেই ভগৱানৰ ওচৰত সেৱা এভাগ লওঁ। তেনেদৰে আহি আমি বৰ্তমান গোগামুখ পালোঁহি আৰু গোগামুখ পাই লখিমপুৰ ৰোডত অকণমান আগতে আছে হনুমান মন্দিৰ। এয়া আপোনালোকক মই দেখুৱাইছোঁ হনুমান মন্দিৰৰ আগভাগৰ যিটো পৰিৱেশ, আৰু এইখিনি আপোনালোকে দেখিবলৈ পাইছে। ধুনীয়াকৈ দেখুৱাম মই ভিতৰলৈ গৈ, কিন্তু ইয়াৰ পৰাই মই অকণমান দেখুৱাইছোঁ। এইখিনি যথেষ্ট মানুহৰ ভিৰ আৰু এয়া গাড়ীখন অকণমান আঁতৰতে থৈ আহিব লগা হ'ল, যিহেতু মানুহৰ ভিৰৰ পৰা গাড়ীখন ওচৰত ৰখাব নোৱাৰিলোঁ। গতিকে আপোনালোকক দেখুৱাওঁগৈ ব'লকচোন, ভিতৰতনো কি চলি আছে, কেনেকুৱানো পৰিৱেশ, মানুহৰ উখল মাখল বা কি হৈছে, গোটেইখিনি দেখুৱাম আপোনালোকক। শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত আগবাঢ়ি যাওক। ধূপ চাকিখিনি লৈ মেলি আগবাঢ়ি আহিলোঁ আৰু ইয়াতে চাকি গছ জ্বলাই মেলি মোৰ আৰু আপোনালোকৰ সকলোৰে ভালৰ বাবে প্ৰাৰ্থনা এভাগ জনালোঁ। তেনেদৰে চাকি গছ জ্বলাই মেলি মই সেৱা এভাগ ল'লোঁ আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাওঁ বুলি যত্ন কৰিলোঁ। এয়া আপোনালোকে চাই গৈ থাককচোন, মইনো কি দেখুৱাব পাৰোঁ আপোনালোকক যত্ন কৰি গোটেইখিনিয়ে দেখুৱাম। যথেষ্ট মানুহৰ সমাগম ঘটিছে আৰু পৰিৱেশটো যথেষ্ট ধুনীয়া হৈছিলে দেখিবলৈ। আপোনালোকেও আহিব এবাৰ গোগামুখ হনুমান মন্দিৰ। খুব ধুনীয়া ঠাই এডোখৰতে আছে হনুমান মন্দিৰটো। গোগামুখ যিখন থানাখনৰ ফ্ৰণ্টতে বুলি ক'ব পাৰি, অকণমান আগপিছ, অকণমান আগলৈ আহি গোগামুখ চাৰিআলিৰ ফালে আহিলেই আপোনালোকে দেখিব বাওঁ থানাখনৰ পৰা সোঁহাততে আছে হনুমান মন্দিৰটো। খুব ধুনীয়া ভাল লগা এটা পৰিৱেশ দেখিবলৈ পাব আপোনালোকে ইয়ালৈ আহিলে। আৰু এনেদৰে আমিও আহি ইয়ালৈ খুব মনটো পাতল অনুভৱ কৰোঁ। যদিও বা ইংৰাজী নৱবৰ্ষৰ প্ৰথম আৰম্ভণি, তথাপিও আমাৰ এইফালে আগৰ পৰাই এটা অভ্যাস হৈ পৰিছে যে নৱবৰ্ষটো উলহ মালহেৰে উদযাপন কৰাৰ, বা প্ৰতিটো বছৰৰ প্ৰথম দিনটোত জানুৱাৰী 1 তাৰিখৰ দিনাই আমি প্ৰথম হিচাপে গণনা কৰি ইয়ালৈ প্ৰতি বছৰে এটা অহা অভ্যাস হৈ পৰিছে। সেইকাৰণে এই বছৰো বাদ পেলাই নৰৈ আমি এনেকৈয়ে লৰা ঢপৰাকৈ ওলাই গুচি আহিলোঁ। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগতে থকা ৰাধা কৃষ্ণৰ মূৰ্তি। ইয়াতো মানুহৰ যথেষ্ট ভিৰ হৈছে, আহিছে মানুহ আৰু তেনেকৈ সেৱা সত্ৰ কৰি আছে। এয়া চাওক মানুহৰ অকণমান ভিৰ, মানুহৰ অকণমান যথেষ্টকণেই ভিৰ হৈ আছে বাৰু, অকণমান বুলি ক'লে ভুলেই হ'ব। এয়া মানুহবোৰ এনেদৰে সেৱা সত্ৰত লাগি আছে। এয়া হৈছে ৰাম লক্ষ্মণ আৰু সীতাৰ মূৰ্তি। ইয়াতো মানুহৰ যথেষ্ট ভিৰ। আৰু এইফালে আগলৈ আছে শ্ৰী গণেশৰ মূৰ্তি।
ইয়াতো মানুহে সকলোৱে দৰ্শন কৰি আছে। আমিও এবাৰ এনেকৈ দৰ্শন কৰিলোঁ আৰু মন্দিৰটো চাৰিওফালে এবাৰ চৌপাশটো চাওঁ বুলি ৰৈ দিলোঁ। যিহেতু মানুহৰ ভিৰ হৈ থকাৰ কাৰণে আমি সেৱা কৰিবলৈ অলপ ৰৈ দিব লগা হ'ল। ইয়ালৈ আহি আজি বহুত দিনৰ মূৰত মোৰ কলেজীয়া দিনৰ বান্ধৱী দুজনীমানকো লগ পালোঁ। ইহঁত তিনিজনী তেনেকৈ বহি আছিলে, খন্তেক সময় ৰৈ তাতে মই কথা বতৰা পাতিলোঁ সিহঁতৰ লগত আৰু লগতে মন্দিৰটোৰ চৌপাশটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাওঁ বুলি এইফাললৈ গুচি আহিলোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে মানুহবোৰ এনেদৰে ৰৈ সকলোৱে ফটো মাৰিছে আৰু বহুতেই তেনেদৰে নিজকে লৈ ব্যস্ত হৈ আছে। মন্দিৰটো 2016 চনত স্থাপিত কৰা হৈছিলে। 16 চনত মানে বনাই থকা খুব আগৰ পৰাই বনাই আছিলে বাৰু, 13 মানৰ পৰা হ'ব চাগে, কিন্তু 16 চনতহে ইয়াৰ উদ্বোধনী হৈছিলে। 16 চনৰ ফেব্ৰুৱাৰী মাহত হ'ব। আৰু ইয়াৰ লগে লগে দেখিলোঁ যে মানুহৰ ভিৰ অলপ কম, গতিকে আমিও দৰ্শন কৰি লওঁ বুলি ভাবিলোঁ। আগবাঢ়ি আহিয়ে দেখিলোঁ আমি যে মানুহৰ ভিৰ তেনেকৈ কমাই নাই, কিন্তু উপায় নাই, গতিকে আমিও এনেকৈ সেৱাভাগ আগবঢ়াই লওঁ। সকলোৱে যে এনেকৈ আগবঢ়াইছে আমিও ভাবিলোঁ আগবঢ়াওঁ। আৰু তেনেকৈ দক্ষিণা আৰু প্ৰসাদৰ সৈতে আমি সেৱাভাগ ল'লোঁ। সেৱাভাগ সকলোৰে মংগল কুশল কামনাৰ্থে আৰু বছৰটো যেন সকলোৰে ভালে কুশলে পাৰ হয় তাৰে কামনাৰে আমি পূজাভাগ আগবঢ়ালোঁ। আৰু তেনেকৈয়ে পূজাভাগ কৰি মেলি আমি ওলাই আহিছোঁ। ওলাই আহি গোটেই পৰিৱেশটো এবাৰ আকৌ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে চাব ধুনীয়াকৈ গোটেই মন্দিৰৰ চৌপাশটোৰ পৰিৱেশ। যিহেতু মানুহৰ সমাগম ঘটিয়ে আছে, বহুত মানুহ নতুন মানুহ আহিয়ে আছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহবোৰ। গতিকে মন্দিৰৰ বাহিৰৰ মানে ফ্ৰণ্টৰ যিখিনি সোমাই অহাৰ পৰিৱেশ গোটেইখিনি আপোনালোকক এবাৰ মই ভিতৰৰ ফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মানুহৰ বহুত ভিৰ পৰিলক্ষিত কৰিব পাৰিছে আপোনালোকে। গোটেই মন্দিৰৰ ধুনীয়া পৰিৱেশবোৰ এবাৰ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, চাওক। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তাৰ লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি মোৰ এই ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোক সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভকামনা পুনৰবাৰ জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ লগে লগে আমিও ঘৰমুৱা হওঁ বুলি ভাবি ওলাই গুচি আহিলোঁ। বাহিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ।